সুৰধৰা শ্ৰী শ্ৰী মাধৱদেৱ। কথা গোপী বোল হে মাই যশোদে তহু তাপ তেজহ। হে আই যশোদা তুমি শোক দুখ ত্যাগ কৰা। হামু তোহাৰী বালক কানাই দেখল যে মই তোমাৰ বালক তোমাৰ ল'ৰা কানাইক দেখিছো। এক গোৱালিক লৱণো চুৰি কৰিতে ঘৰ মহ পৈহল। এগৰাকী গোৱালীৰ লৱণো চুৰি কৰিবলৈ ঘৰত সোমোৱা মই দেখিছো। আহে পেশী হে গোৱালী লৱণো চোৰত ধৰিয়ে ঠিক। আৰু আহি দেখো যে সেই গোৱালীয়ে লৱণো চোৰক ধৰি ৰাখিছে। শ্ৰীকৃষ্ণ তাহাকো উত্তৰ কৰাইছে আহে ধান দি হামু কৈছে চোৰ। আৰু শ্ৰীকৃষ্ণই তেওঁলোকক প্ৰত্যুত্তৰ দিছে যে এই ধান দি মানে হৈছে শকত আৱত লুধুমি তিৰোতা। আহে ধান দি হামু কৈছে চোৰ আৰু এই ধান দিয়ে মোকহে চোৰ বুলি কৈছে। বালক সমে ৰাজমাৰ্গে ফিৰত যে বালকৰ সৈতে লগ বন্ধুৰ সৈতে ৰাজপথত চলি আছিলো গৈ আছিলো। তহু আপনে দধি খায়া হামাক চোৰ বোলত। যে তুমি নিজে দধি খাই মোক চোৰ বুলি কয়। তাহে শুনি গোপী পঢ়াক গোপী সাখী মানত। শ্ৰীকৃষ্ণ আপোনাৰ হাতক লৱণো গোপীক মুখে মাখিয়ে বোলত। আহে গোপী হৱ দেখো দেখো আৱৰ সাখিত গমন প্ৰয়োজন। শ্ৰীকৃষ্ণই নিজৰ হাতেৰে লৱণো লৈ গোপীৰ মুখত সানি দিলে। তেতিয়া কয় যে আহে গোপী হৱ দেখো দেখো আহা গোপীসকল চোৱা চোৱা আৱৰ সাখিত গমন প্ৰয়োজন। আৰু কি সাক্ষীৰ প্ৰয়োজন আছে। শুনিকৰ মুখ সাক্ষী এওঁৰ মুখখনে সাক্ষী। শুনি গোপী লাজ পাৱল। শুনি গোপীয়ে লাজ পালে। কৃষ্ণক উত্তৰে আতয়ে নাহি পাৰি গোপী হৱ ভংগ মানল। কৃষ্ণৰ লগত উত্তৰ কৰিব নোৱাৰি এই গোপী হৱে ভংগ মানল। ভংগ মানল মানে হৈছে পৰাজয় বা বশ্যতা স্বীকাৰ কৰা। তাহে পেশী শ্ৰীকৃষ্ণ আঞ্চলে ধৰি টানিয়ে আনত। তাকে দেখি শ্ৰীকৃষ্ণই আঁচলত ধৰি টানি আনিলে। গোপী কাতৰ কয় বোলত হে কানাই তুহু হামাক চাৰহ। গোপীয়ে কাতৰেৰে কয় হে কানাই তুমি আমাক এৰি দিয়া। তোহাক হামু লৱণো দেৱব তোমাক আমি লৱণো দিম। তাহে শুনি শ্ৰীকৃষ্ণ গোপীক চাৰল। তাকে শুনি শ্ৰীকৃষ্ণই গোপীক এৰি দিলে। গোপী কৃষ্ণক লৱণো দেলহ। গোপীয়ে কৃষ্ণক লৱণো দিলে। শ্ৰীকৃষ্ণ তাহাক ভোজন কয় কহু আনন্দে নৃত্য কৰিল। শ্ৰীকৃষ্ণই তাকে ভোজন কৰি আনন্দত নৃত্য কৰিলে। আহে মাই যশোদে হে মাই যশোদা তুহু কি পুণ্য কয় শ্ৰীকৃষ্ণ পুত্ৰ পাৱল। তুমি কি পুণ্য কৰিছিলা যে শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে পাইছা। শ্ৰীকৃষ্ণ সব গোকুলবাসীক আনন্দ কৰাবই অধিক। শ্ৰীকৃষ্ণই সকলো গোকুলবাসীক এনেদৰে আনন্দ কৰায়। অব তোহাৰী কানাই বহুত চোৰ চাতুৰিয়ে গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। এতিয়া তোমাৰ কানায়ে বহুত ছল চাতুৰি কৰি গোপীসকলক পৰাজয় কৰাই নানাবিধ কৌতুক নৃত্য কৰি আছে। ইহা জানি হে মাই চিন্তা শোক চাৰহ। ইয়াকে জানি হে মাই যশোদা তুমি চিন্তা শোক পৰিহাৰ কৰা। তদন্তৰে যশোদা আপোন পুত্ৰক শুভ বাৰ্তা শুনিয়ে কহু গোপীক ভংগ কৰাই নানাবিধ কৌতুক নৃত্য কৰিয়ে ঠিক। ইহা শুনি চিন্তা শোক তেজীৱে পৰম হৰষিত ফেল। ইয়াৰ পিছতে যশোদাই নিজৰ পুত্ৰৰ শুভ বাৰ্তা শুনি নিজৰ চিন্তা শোক ত্যাগ কৰি পৰম আনন্দিত হল। পৰম হৰষিত ফেল অৰ্থাৎ নিজৰ মনক যথেষ্ট সন্তোষ পালে। যশোদা বোল যশোদাই কয় হে মাই গোৱালী কোন থামে হামাৰ বালক ঠিক। হে মাই গোৱালী কোন ঠাইত মোৰ বালক আছে মোৰ ল'ৰাটো আছে। তথি হামাক নিয়া যাব
তালৈ মোক লৈ যোৱা। ওহি বুলি গোপী যশোদা সহিত গয়া, এই বুলি গোপী যশোদাৰ সৈতে গৈ গোৱালী হৱক থামে শ্ৰীকৃষ্ণ দেখা পাল। যে গোৱালী হৱৰ ঠাইত শ্ৰীকৃষ্ণক দেখা পালে। শ্ৰীকৃষ্ণ গোপীসকলৰ মধ্যে নৃত্য কৰি ঠিক শ্ৰীকৃষ্ণই গোপীসকলৰ মাজত নৃত্য কৰি আছে। আপোনাৰ পুত্ৰক দেখিয়ে যশোদাক হব শৰীৰ জোৰাবল। নিজৰ পুত্ৰক দেখি যশোদাৰ গোটেই শৰীৰ হাত পৰি গল। কৃষ্ণক কোলে কয়ে কৃষ্ণক কোলাত লৈ গলে বান্ধি বদন চুম্বন কয়ে গলত লৈ চুম্বন কৰি পৰম আনন্দ পালে। যে যশোদাই গোৱালীসকলৰ মাজত শ্ৰীকৃষ্ণক নৃত্য কৰি থকা দেখি তেওঁৰ গা হাত পৰি গল আৰু কৃষ্ণক কোলাত লৈ মাতৃ স্নেহেৰে পৰম আনন্দ পালে আৰু শ্ৰীকৃষ্ণৰ বদন চুম্বন কৰিলে। শ্ৰীকৃষ্ণ মাৱক স্তনপান কয়ে মাৱক বদন নিৰেখি কান্দি কান্দি গোপী হব বৃত্তান্ত শুনাবল। এতিয়া শ্ৰীকৃষ্ণই মাতৃদুগ্ধ স্তনপান কৰি মাৱকৰ মুখৰ ফালে চাই কান্দি কান্দি গোপীসকলৰ বৃত্তান্ত শুনাবলৈ ধৰিলে। শুনি যশোদা গোৱালী হৱক গাড়ী দিয়ে জয়ছন বোলতো দেশহ শুনহ। যে শুনি শ্ৰীকৃষ্ণৰ বৃত্তান্ত শুনি যশোদাৰ খং উঠিল আৰু গোৱালীসকলক গালি দিবলৈ ধৰিলে। যশোদা বোলে আহে ধান্দি গোৱালী হব দাসী দাসী তোহো হব হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলি কলংক কৰহি। বোলে হে ধান্দি গোৱালী হব তোমালোক দাসীৰো দাসী, তোমালোকে মোৰ বালক শ্ৰীকৃষ্ণক চোৰ বুলি কলংক কৰিছা। চিহ তোহাৰী মুখে চাৰ পৰক, চিহ তোমাৰ মুখত ছাই পৰক, অৰ্থাৎ মৰি যাবলৈ অভিশাপ দিছে। হে বাপু কৃষ্ণ ওহি বান্ধি হবক থানে আৱৰ নাহি আৰব। হে বাপু কৃষ্ণ এই বান্ধি হবক আৰু থানে আহিবলৈ নিদিবা। হামাৰ ঘৰে দধি দুগ্ধ লৱণুকে পুছত, যত খাইতে পাৰ তত হামু দেৱব। আমাৰ ঘৰত দধি দুগ্ধ থাকোতে বেলেগত কিয় বিচাৰিব লাগে, যিমান খাব পাৰা সিমান মই দিম। তোহাৰী বালাই লৈ আহে বাপু তোহো তোমাৰ হামাৰ কৌটি পুৰুষক দেৱকো পৰম দেৱতা, মাথাক মুকুট গলাক হাত হৰি বুকেৰ শীতল চন্দন। যে এয়া মানে শ্ৰীকৃষ্ণৰ কৌটি পুৰুষৰ দেৱৰো পৰম দেৱতা বুলি কৈছে, যাৰ মাথাত মুকুট, গলত হাত হৰি, বুকুত শীতল চন্দন। ওহি বুলি যশোদা গোৱালী হৱক ঠেংকনা দিয়ে খেদাই কহু। এনেকৈয়ে গোৱালী হৱক খেদাই কয় যে আপোনে আঞ্চৰে কৃষ্ণক ধূলা চাৰি বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে। যে কৃষ্ণক নিজৰ আঁচলেৰে ধূলা চাৰি, অৰ্থাৎ কৃষ্ণই নৃত্য কৰি থাকোতে কৃষ্ণক আজি ধূলি মাকতি পৰিছিল, সেইবোৰ যশোদাই নিজৰ পিন্ধি থকা কাপোৰৰ আঁচলেৰে ধূলা চাৰি দিছিল। বুকে বান্ধি কোলে কৰি বদন চুম্বন দিয়ে, বুকুত শ্ৰীকৃষ্ণক কোলা কৰি লৈ মুখত চুমা দিলে। পৰম আনন্দে আপোন গৃহে আনি অতি আনন্দৰে নিজৰ ঘৰলৈ আনি শীতল জলে স্নান কৰাই, শীতল পানীৰে স্নান কৰাই পঞ্চামৃত ভোজন কৰাবল। পঞ্চামৃত ভোজন কৰোৱালে। সুগন্ধ চন্দনে দিব্য বস্ত্ৰ অলংকাৰে ভূষিত কৰাই কৃষ্ণক সুন্দৰ বদন নিৰেখিয়ে মুখ্যতো অধিক আনন্দ লভিয়ে পৰম সন্তোষে হল। কৃষ্ণক সুগন্ধি চন্দন দিব্য বস্ত্ৰ অলংকাৰে ভূষিত কৰাই এক মুখ্যতকৈও অধিক আনন্দ লাভ কৰি পৰম সন্তোষ লাভ কৰিলে। আহে সভাসদ লোক শ্ৰীকৃষ্ণক পৰম কৃপালু গুণ দেশহ। কোটি ব্ৰহ্মাণ্ডক ঈশ্বৰ হৈয়া নন্দক গৃহে বেকত হৈয়া নানান বিনোদন নৃত্য কয়ল। আহে সভাসদ লোক যে শ্ৰীকৃষ্ণ পৰম কৃপালুৰ গুণ চাওক, লীলা চাওক, যে কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ হৈও নন্দৰ ঘৰত জন্মগ্ৰহণ কৰি নানান বিনোদন নৃত্য কৰিছে। ইহাক শ্ৰৱণ কীৰ্তন কৰিয়ে সব লোক সংসাৰ ঘোৰ নিকাৰ তৰব। যে ইয়াক শ্ৰৱণ কীৰ্তন কৰি সকলো লোকেই এই সংসাৰৰ মায়া মোহৰ পৰা বা কষ্টৰ পৰা পৰিত্ৰাণ পাব।
ইহা জানি শ্ৰীকৃষ্ণ চৰণে শৰণ সাৰ কৰিয়ে নিৰন্তৰে হৰি বোল হৰি বোল। ইয়াকে জানি শ্ৰীকৃষ্ণৰ চৰণত শৰণ দি সকলোৱে নিৰন্তৰে হৰি বোল হৰি বোল।